তো গাইস মোৰ লগত ইপিনে তনুশ্ৰী আছে আৰু ইপিনে উৰ্মি আছে আৰু এওঁলোক দুজনী মিলি মানে এনেকুৱা এখন ইউনিক দোকান খুলিছে মানে এনেকুৱা এখন দোকানৰ আমাৰ গোৱালপাৰাত বহুত বেছি প্ৰয়োজন আছিল তো ইয়াত ধৰক অসমীয়া গহনা পাব এনেকুৱা ট্ৰেডিশ্যনেল সৰু বাচ্চাৰ ড্ৰেছো পাব তাৰ উপৰি পাটৰ কাপোৰো আপোনালোকে বিভিন্ন কালেকশ্যন পাই যাব আৰু এইবিলাক গহনাৰ কথাটো ক'বই নালাগে একছে বেৰকাৰ এক আপোনালোকে কালেকশ্যন পাব ইয়াত ধৰক কিছুমান বেগো পাব আৰু এনেকুৱা ধৰক কিছুমান কাষ্টমাইজ ড্ৰেছো পাব মানে বহুত কিবা কিবি আছে এই দোকানখনত তো আৰম্ভণিতে এই ইউনিক দোকানখনৰ এড্ৰেছটো আপোনালোকক জনাই থৈ দিছোঁ তো সন্মুখত এইটো হৈছে আমাৰ গোৱালপাৰাৰ যি LIC অফিচ আছে আৰু সেই অফিচটোৰ একদম অপজিট চাইডতে আপোনালোকে দেখা পাব আৱৰণ পাট বুলি লিখা আছে আৰু এইখন হৈছে দোকানখন তো এতিয়া ভিতৰত গৈ আপোনালোকক মই দেখাই আছোঁ ইয়াত কি ধৰণৰ আপোনালোকে আইটেম বা বস্তু পাব আৰু এইপিনে দোকানখনৰ অনাৰ লগত তনুশ্ৰী আছে উৰ্মি বাৰু অলপমান ব্যস্ত আছে তো তনুশ্ৰী ইয়াত মানে বস্তু কি ধৰণৰ পায় আমাৰ ট্ৰেডিশ্যনেল আছামিজ জুৱেলাৰী পায় আৰু মেখেলা চাদৰ কিডছৰো বাচ্চাৰ বস্তু আছে ফ্ৰক আছে আমাৰ বিয়াৰ গোটেইখিনি বস্তু আছে যিখিনি লাগে ওকে তো ঠিক আছে মই এটা এটাকে আপোনালোকক দেখাই আছোঁ মানে এইটো চাইডৰ পৰা আৰম্ভ কৰোঁ এইবিলাক মানে গহনা চহনা কিবা কিবি আছে নহয় তাৰে পৰা আৰম্ভ কৰি গোটেইখিনি ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ তো একদম সৰু বস্তুৰ পৰা আৰম্ভ কৰিছোঁ মানে এইবিলাক ইয়াৰৰিং এনেকুৱাকৈ আছে আৰু এইবিলাক গোটেইবিলাক অসমীয়া গহনা যে কয় আৰু তো সেই হয় এইবিলাক লকেট চেইনো আছে এনেকুৱাকৈ তো তনুশ্ৰী এনেই ইয়াৰৰিঙৰ কিমানটামান ভেৰাইটি আছে আমাৰ ইয়াৰৰিংছৰ 30 মান হ'ব ভেৰাইটি ওকে মানে 30টা ডিজাইন হ'ব আৰু ওকে তো এইখিনি বাৰু এনেকুৱাকৈ হৈ গ'ল আৰু আছে বহুতবিলাক সেইবিলাক দেখুৱাই নাই আপোনালোকক এনেকৈ খাৰু হৈ গ'ল তাৰপিছত এইবিলাকৰ ধৰক ইয়াৰৰিং সেই আছে আৰু লগতে ইয়াত যিবিলাক মানে সেই নেকলেছ বা সেই ৰাখিছে এইখিনিয়ে মানে বহুত বেছি ভাল লাগিছে আৰু বহুতবিলাক আছে কালেকশ্যন তো এওঁলোকৰ তাত নেকলেছৰ মানে ইমানবিলাক ভেৰাইটি আছে তো এটা এটাকৈ দেখাটো সম্ভৱেই নহয় মই দুটামান এনেকৈ লৈ লৈছোঁ তো এইবিলাকৰ কিবা কোৱালিটি থাকে নেকি আমাৰ দুটা কোৱালিটি আছে এটা চিলভাৰ বেছ আৰু এটা আপোনাৰ কপাৰ বেছ কপাৰ বেছটো ষ্টাৰ্টিং আছে 1000ৰ পৰা 5000ৰ ভিতৰত আৰু চিলভাৰটো ষ্টাৰ্টিং আছে 4000ৰ পৰা তনুশ্ৰী একদম মানে কমৰ ভিতৰত কি আছে কমৰ ভিতৰত আমাৰ এইটো সেট আছে যোনটো 1000 আহিব ওকে তো এইটো আপোনালোকে 1000 টকাতে পাই যাব কিবা ডিছকাউণ্ট হ'বনে সেই দাম আপোনাৰ ভিডিঅ'ছ আহিলে ডিছকাউণ্ট ঠিক আছে বাৰু ডিছকাউণ্ট পাই যাব আৰু ইয়াত ধৰক এইটো বুলিয়ে নহয় এইবিলাকো আছে অকণমান দাম বেছি হ'ব তাৰপিছত এই এটা হৈ গ'ল বহুত বেছি ডিফাৰেঞ্চ নাহে অকণমান 500 600 এনেকুৱা ডিফাৰেঞ্চ তেনেকুৱা আৰু ইয়াত মানে বিভিন্ন কালেকশ্যন আছে তো এইবিলাক চাওকচোন কিমান ধৰণৰ মানে এনেকুৱাকৈ আছে তো ইয়াত আহিলে আপোনালোকে ভালকৈ মানে চাব পাৰিব আৰু বস্তুখিনি আৰু এড্ৰেছটোতো কৈছোঁ আপোনালোকক যিটো আমাৰ গোৱালপাৰাৰ মানে LIC অফিচ আছে তাৰ একদম অপজিট চাইডতে আপোনালোকে পাব এই দোকানখন তো এইখিনি আছিল কপাৰৰ তো এইখিনি মানে থৈ দিব দিলোঁ আৰু এতিয়া আপোনালোকক অলপমান যিবিলাক মানে ৰূপৰ মানে সেই আছে আৰু চিলভাৰৰ কেইটা দেখাই দিছোঁ আৰু এইবিলাক 4000ৰ পৰা আৰম্ভ ন 4000 পৰা ষ্টাৰ্টিং তো একদম মেক্সিমাম কিমানলৈকে আছে মেক্সিমাম আমাৰ 15000 লৈকে আছে আছেনে ইয়াত ষ্টক বৰ্তমান আছে ওকে তো ঠিক আছে মই দুটা এটা মানে দেখাই দিছোঁ এনেকুৱাকৈ ইয়াত যদি চিলভাৰত যদি ডিজাইন চাব যায় এই এটা কি ধুনীয়া ডিজাইন সেই হৈছে এইটো কিমান মান আহে এইটো 12000 আহিব এইটো 12000 টকা মানে এইটো মানে সনেও মানে পাত্তা নাপায় ইয়াৰ লগত কিমান ধুনীয়াকৈ মানে সেই কৰিছে চাওক না ডিজাইন তাৰপিছত এই এটা হৈ গ'ল তাৰপিছত ইপিনে তনুশ্ৰীও পিন্ধি আছে তো এইটো কিমান মানে আহে এইটো 2000 আহিব 2000 না এইটো কপাৰ বেছ এইটো কপাৰ বেছ হয় এনেকুৱা আৰু তনুশ্ৰীৰ ড্ৰেছযোৰো মানে বহুত ভাল লাগিছে এইবিলাক ইয়াত পাইনে নাই এইটো আমি নিজে কাষ্টমাইজ কৰোঁ কাষ্টমাৰৰ যোনটো ডিমাণ্ড থাকে সেইটো লৈ আমি নিজে বনাই দিওঁ আমাৰ ডিজাইনাৰ আছে তো ইয়াত আপোনালোকে ধৰক কাষ্টমাইজ কিছুমান ড্ৰেছো পাই যাব এইবিলাক ধৰক বনাই ৰাখিছে বা আপোনালোকে অৰ্ডাৰ কৰি বনাবও পাৰে এইটো মেখেলা চাদৰৰ পৰা বনোৱা হৈছে তো মানে এইটো মেখেলাৰ মানে হেৰি হয় ন হয় তো চাওকচোন কি ধুনীয়াকৈ বনাইছে তো এইবিলাকো হয় এইবিলাক কি হয় মেখেলাৰ হয় ন মেখেলাৰে হয় এয়া গোটেই মেখেলা চাদৰৰ পৰাই বনোৱা তো কি ধুনীয়া লাগিছে আৰু এইবিলাক মানে এনে যদি অৰ্ডাৰ কৰে কিমান দিন মান সময় লাগে আমাৰ এসপ্তাহ মান লাগে এসপ্তাহৰ ভিতৰত হৈ যায় ন হৈ যায় তো ইয়াত অকল জুৱেলাৰী বা সেনেকুৱা কাষ্টমাইজ ড্ৰেছে নহয় আপোনালোকে ইয়াত মানে বেগো কিছুমান পাব আৰু এইবিলাক কি হয় এইবিলাক এইটো টচ কাপোৰৰ বেগ হয় তো এইবিলাক মানে টচৰ মানে সেই বেগ হয় আৰু বেগবিলাকত ডিজাইন চাওক না একবাৰ কি ধুনীয়া লাগিছে এই এটা এনেকুৱা হৈ গ'ল এই এটা হৈ গ'ল এই এখন তো এইখনটো বহুত বেছি ভাল লাগিছে ইয়াত ধৰক মোবাইল চোবাইল পইচা গোটেইখিনি নিব পাৰিব এই এখন সৰু বেগ আছে আৰু তো বহুত বেছি ভাল লাগিছে তো এইবিলাক হ'ল বেগৰ কালেকশ্যন তো এতিয়া নেক্সট আপোনালোকক অলপমান সেই দেখাই আছোঁ মেখেলা চাদৰ যিবিলাক আছে সেইখিনি দেখাই আছোঁ তো আপোনালোকক মেখেলা চাদৰ দেখুৱাৰ আগতে আৰু এটা বস্তু দেখুৱাই দিছোঁ মানে এইবিলাক হৈছে আঙুঠি সেনেকুৱা ডাঙৰ আছে এইবিলাক মানে অসমীয়া সেই লগত পিন্ধে ন ড্ৰেছবিলাকত মেখেলা চাদৰৰ লগতে পিন্ধে তো তনুশ্ৰী এটা পিন্ধি ৰাখিছে ধুনীয়াকৈ এনেকুৱা তো ইয়াত বিভিন্ন কালেকশ্যন পাব তো এই এটা হৈ গ'ল এই এটা হৈ গ'ল এই এটা হৈ গ'ল তো এইবিলাক কি হয় এইটো লকেট চেইন ন আৰু ইয়াত চাওকচোন কি ধুনীয়াকৈ এইটো এটা হাতীৰ মানে সেই আছে পক্ষীৰো সেই আছে মানে ডিজাইনকেইটা বহুত ভাল লাগিছে তো এটা পক্ষীলাৰ মানে আছে আৰু ইয়াত এইকেইটাই নহয় বহুতবিলাক কালেকশ্যন আছে এইবিলাক ধৰক গোটেইখিনি দেখাটো সম্ভৱ নহয় তো এইবিলাক মংগলসূত্ৰ মজা লাগিছে তো ইয়াত আপোনালোকক মই 3টামান ছেকশ্যন দেখাই দিলোঁ আৰু এইটো চাইড দিছে মেখেলা চাদৰ লগতে কিছুমান কাপোৰ মানে সেই পায় আৰু তো ইয়াত মানে মেখেলা চাদৰ মিনিমাম কিমানৰ পৰা আৰম্ভ আমাৰ 600 টকাৰ পৰা ষ্টাৰ্টিং
ওকে তো ঠিক আছে মই 600 টকাটো দেখাই আছো আৰু লগতে একদম ম্যাক্সিমাম যিমান আছে সেইখিনিও আপোনালোকক দেখাই আছো আৰু ইয়াত মানে একদম সৰু বাচ্চাৰ মানে ট্ৰেডিশনেল ড্ৰেছ পাই যেনেকৈ এই বাবুৰ কাৰণে নিব আহিছে ইয়াত মানে ধুতি আৰু এইখন ৰেডিমেড ধুতি ন সেইবিলাক এনেকুৱা ধুতি আৰু লগতে এইটো চাইছে এই মানে কিমান বছৰ মানে বয়সৰ পৰা পাব 1-2 বছৰ পাব নে পাৰিব 3 বছৰৰ পৰা বাচ্চা পাই যাব 3 বছৰৰ পৰা ওপৰত যিমান হয় আৰু না আৰু এই ড্ৰেছটো চাওক না কি ধুনীয়া লাগিছে এনেকৈ ধৰকচোন কি ধুনীয়া লাগিছে যেচোন মানে কিবা ফাংচন বা সেনেকুৱাত মানে লৈ গৈ ডাইৰেক্ট পিন্ধিব পাৰে আৰু মানে সৰু বাচ্চাৰ ধুতিটো আৰু মানে ডাঙৰ সেইবিলাক পিন্ধিব নোৱাৰি না তো এনেকুৱা কিছুমান ৰেডিমেড মানে সেই ধুতি আহে আৰু এইটো এনেকুৱা চলা হৈ গ'ল আৰু অকল একদম সৰু বাচ্চাৰে নহয় আমাৰ বয়সৰ ল'ৰাৰো মানে এনেকুৱা চাৰ্ট আছে আৰু এই চাৰ্টটো চাওক না গামোচাৰে বনাইছে বহুত মানে ধুনীয়া লাগিছে এইটো কিমান মানে আহে এইটো আপোনাৰ 900 টকা তো 900 টকাত পাই যাব অলপমান ডিসকাউন্ট পাব আপোনালোকে আৰু মোৰ ভিডিও চালে বলে স্পেশাল ডিসকাউন্ট পাব আৰু লগতে এই গামোচাখন চাওকচোন মানে এখন যদি চাব যায় তো এনেকুৱা ডিজাইনটো মই আগত দেখাই নাই তো এইবিলাক চাওক হৰিণা মানে সেনেকুৱাকে আছে পক্ষীও আছে তলত তো এনেকুৱা মানে বহুত বেছি ভাল লাগিছে তো যেহেতু বিহু আহি আছে গতিকে আপোনালোকক অলপমান কেইজনমান মানে কাপোৰ দেখুৱাই দিছো তো আপোনালোকক লাগিলে ধুনীয়াকৈ ইয়াত আহি ল'ব পাৰিব তো তনুশ্ৰী ওলাই আছে একদম কম দামৰ পৰা আৰম্ভ কৰি মিডিয়ামো দেখুৱাই আছো আৰু একদম ম্যাক্সিমাম যিযোৰ আছে সেইযোৰো আপোনালোকক মই ধুনীয়াকৈ দেখাই আছো তো এতিয়া আৰম্ভণিটো একদম কম দামৰ পৰা কৰিছো মানে এই কিযোৰ হৈছে 500 টকা ন এইকেইযোৰ ঠিক আছে 500 টকাৰ এইবিলাক মানে কি কাপোৰ বুলি কয় এইটো মেচিন মেড সেমি পাট বুলি কয় ওকে তো ইয়াত মানে ধৰক আপোনালোকে এই তিনজোৰি নহয় বহুত বিলাক আছে কিমান মান মানে কালেকচন পাব এনেকুৱা আমাৰ ইয়াতে 20টা কালেকচন পাব ওকে আৰু ধৰক ডিজাইন বিলাক চেঞ্জও হৈ থাকে নতুন নতুন আহিও থাকে তো মই এটা খুলি দেখুৱাইছো ঠিক আছে বাৰু তো এইবিলাকত তো মোৰ সিমান এটা নলেজ নাই তো আপোনালোকে জানিব তো এনেকুৱা হয় আৰু তো এনেকৈ যদি চাব যায় এইবিলাক ধৰক ফুল চুল হৈ আছে আৰু এনেকুৱাকে এই এখন হৈ গ'ল মেখেলা তো এইখন হৈছে মেখেলা এইখন হৈছে চাদৰ তো এনেকুৱা মানে কম্বিনেশ্যনত মানে সেই আছে তো এইটো বুলিয়ে নহয় আৰু তো ক'লোৱে আপোনালোকক এই এটা হৈ গ'ল এই এটা হৈ গ'ল আৰু ইয়াত মানে বহুতবিলাক আছে ইমান দেখা সম্ভৱ নহয় তো ইয়াতকৈ আপগ্ৰেড মানে অলপমান ওপৰখিনিয়ে দেখাইছোঁ আপোনালোকক তো 500তকৈ অলপ যদি ওপৰত ল'ব বিচাৰে তো এইযোৰ হ'লে কিমান হৈছিল এইযোৰ 1000 আহিব 1000 টকাত পাব তাৰপিছত তাতকৈ ওপৰত ল'লে এইযোৰ আছে এইযোৰ কিমান আহে এইযোৰ 2800 2800 আহিব এইযোৰ আছে এইযোৰ এইযোৰ 2800 তো এইখিনিৰ পিছত নেক্সট যদি ল'ব যায় তাৰপিছত কোনটো কেটেগৰী আহিব আপোনাৰ আৰু সেমি পাট আহিব আৰু পাটৰ আছে ওকে তো ঠিক আছে মই সেমি পাট আৰু পাটৰ আপোনালোকক দেখাই আছো তো নেক্সট আপোনালোকক দেখাই আছো এইবিলাকক টচ কাপোৰ বুলি কয় আৰু তো ইয়াৰ মানে কোৱালিটি মানে বহুত কেইটা মানে ভেৰাইটি হৈ থাকে আৰু তো কি কি থাকে হোৱাইট টচ থাকে ব্লেক টচ থাকে আৰু ডাই টচ থাকে তো এইটো কি বুলি কয় এইটো হোৱাইট টচ বুলি কয় তো এইবিলাকৰ চাওক না কি ডিজাইন মানে বহুত বেছি ভাল লাগিছে এনেকুৱাকে তো এই এখন মানে এইখন চাদৰ হৈ গ'ল এখন চাদৰ হৈ গ'ল এখন মেখেলা হৈ গ'ল তাৰপিছত ইয়াত ধৰক এই এটা কালাৰ পাব আপোনালোকে এইটো ডাই টচ এইটো ডাই টচ ওকে তো এইবিলাক মানে কি আছে মই ভালকৈ নাজানো তথাপিও দেখাই দিছোঁ আপোনালোকক কেনেকুৱা হয় তাৰপিছত এই এটা হৈ গ'ল তাৰপিছত এইযোৰ হৈ গ'ল তো আপোনালোকে ভালকৈ জানিব কিন্তু মই আজি প্ৰথম গম পালোঁ যে ইয়াৰো ইমানকেইটা মানে কোৱালিটি ভেৰাইটি মানে থাকে তো এইটো হৈ গ'ল ব্লেক টচ ন তো এইযোৰ অলপমান খুলি দেখাচোন তো এইযোৰ চাওকচোন কি ধুনীয়া লাগিছে তো এইবিলাক কি ধুনীয়া মানে কালাৰ মানে সেই আৰু ফিনিচিং চাওক না বস্তুবিলাকৰ মানে বহুত ধুনীয়াকৈ বনাইছে আৰু এইবিলাকৰ পৰা কোনোবাই যদি কাষ্টমাইজ মানে সেই বনাব বিচাৰে পাৰে ন পাৰিব তো তনুশ্ৰী ড্ৰেছটো যেনেকুৱাকৈ বনাইছে তো এইবিলাকৰে বনাই ল'ব পাৰে ন তো এসপ্তাহমান টাইম লাগে তো এসপ্তাহৰ ভিতৰত ধুনীয়াকৈ পাই যাব আপোনালোকে তো ইয়াতকৈ যদি ওপৰত আপোনালোকক লাগে ডাইৰেক্ট মানে পাটৰ মেখেলা চাদৰ ল'ব লাগিব তো সেইবিলাকতো আছে চাগে আছে পাটৰ আছে আমাৰ তো সেইবিলাকৰ মানে বহুতবিলাকতো ভেৰাইটি আছে চাগে আমাৰ 7000ৰ পৰা ষ্টাৰ্টিং পাটৰ আৰু মেক্সিমাম আপোনাৰ 30000 লৈ আছে ওকে তো ঠিক আছে মানে দুটা এটা দেখাই দিছোঁ আৰু মানে কম দামীটো দেখাইছোঁ আৰু মেক্সিমামটো আপোনালোকক দেখাই আছোঁ তো এওঁলোকৰ তাত যদি আপোনালোকে ভেৰাইটি বুলি যদি ক'ব যায় তো বহুতবিলাকে আছে তো মই 3টামান দেখাই দিছোঁ তো এইযোৰ হৈছে 8000 টকা ন 8000 তো 8000ৰ ভিতৰতো আপোনালোকে কালাৰ বহুতবিলাক পাই যাব তাৰপিছত নেক্সট আহিল এইযোৰ হৈছে কিমান আছে তো এইযোৰ হৈছে 10000 টকা তো চাওকচোন কি ধুনীয়া মানে সেই হৈছে তো এইবিলাক কালাৰটো পাব চাগে ন কালাৰ পাব ওকে তো কালাৰ বহুতবিলাকে পাই যাব ইয়াৰো ধৰক কালাৰ পাই যাব আৰু ইয়াতকৈ ওপৰত আৰু এযোৰ দেখাইছোঁ এইযোৰ হৈছে কিমানৰ এইযোৰ 19500 টকা তো এইটো বেডশিট ডিজাইন বুলি কয় ওকে তো কি বুলি ক'লা এইটো বেডশিট ডিজাইন ওকে তো চাওকচোন গোটেই গাটোতে মানে ডিজাইন মানে সেই আছে সেইটো কাৰণে বেডশিট ডিজাইন ওকে তো গোটেইতে মানে ডিজাইন আছে ধুনীয়াকৈ ইয়াত যেনেকৈ অলপমান ধৰক খালী আছে তো ইয়াত গোটেইতে ডিজাইন আছে আৰু এইজন 19500 টকা তো ধুনীয়া এনেকুৱাকৈ আছে এইবিলাক ধৰক ব্লাউজৰ পিচ থাকে ন ব্লাউজ পিচো আছে প্ৰত্যেকটোৰে থাকে ব্লাউজ পিচ এইবিলাক এনেকুৱাকৈ আছে আৰু তো খনত যেনেকুৱাকৈ হলমাৰ্ক থাকে তেনেকুৱাকৈ পাট কাপোৰতো মানে এটা মাৰ্ক সেই দিয়া থাকে এইটো চিল্ক মাৰ্ক বুলি কোৱা হয় তো এইটো মানে যোনে যোনে দিব নোৱাৰে এইটো মানে চাৰ্টিফিকেট হয় এইখন মানে ইছ্যু কৰি দিয়ে তো ইয়াত প্ৰত্যেকযোৰ কাপোৰতে আপোনালোকে এনেকুৱাকৈ পাব আৰু এইটো স্কেন কৰিলে ইয়াৰ মানে পিয়ৰিটিটো আপোনালোকে গম পাব ধুনীয়াকৈ এনেকুৱা আৰু এইযোৰটো ক'লোৱে 19500 ইপিনে ধৰক 10000ৰো আছে 8000ৰো আছে 7000ৰো আছে তো এনেকুৱা ইয়াতকৈ দামী আৰু আছে নে
আছে কিমান মান? দামী আছে 30,000 লৈকে আছে আমাৰ ওকে ওকে তো ইয়াত আছে আৰু এনেকুৱা মানে বিভিন্ন কালেকশ্যন আছে সেইবিলাক পাই যাব তো যিহেতু বিহু আহি আছে গতিকে আপোনালোকক যদি এনেকুৱা যদি কাপোৰ যদি লাগে ইয়াত ধুনীয়াকৈ আহিব পাৰে আৰু এওঁলোকৰ তাত একদম মানে কাণৰ ৰিঙৰ পৰা আৰম্ভ কৰি আঙুঠি তাৰপিছত নেকলেছ হৈ গ'ল তাৰপিছত কাপোৰ হৈ গ'ল বেগ হৈ গ'ল সৰু বাচ্ছাৰ ধৰক কিছুমান ট্ৰেডিশ্যনেল ধৰক ড্ৰেছ হৈ গ'ল ডাঙৰ ল'ৰা ছোৱালীৰ ধৰক ড্ৰেছ হৈ গ'ল লগতে কাষ্টমাইজ ড্ৰেছ গোটেইখিনি বস্তু এওঁলোকৰ তাত পাব আৰু এড্ৰেছটো আপোনালোকক আৰেকবাৰ কৈ থৈ দিছোঁ আমাৰ গোৱালপাৰাৰ যিটো LIC অফিচ আছে তাৰ একদম ফ্ৰণ্ট চাইডতে আপোনালোকে ডাইৰেক্ট দেখা পাব এইখন দোকানত আহি গ'লে হ'ল